মোৰ নাম বায়ু। মই সকলোতে আছোঁ। মোক তোমালোকে দেখা নোপোৱা, কিন্তু মোৰ উপস্থিতি সকলোৱে অনুভৱ কৰে। মই নহ'লে উদ্ভিদ আৰু প্ৰাণী কোনো জীয়াই থাকিব নোৱাৰে। কাৰণ উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ নিশাহ ল'বলৈ মোক অৰ্থাৎ বায়ু ব্যৱহাৰ কৰে। আজি তোমালোকক মোৰ বিষয়ে অৰ্থাৎ বায়ুৰ বিষয়ে কিছু কথা জনাম দেই। তোমালোকে বিহু বা পূজাত নিশ্চয় বেলুন লোৱা আৰু বেলুন ফুলোৱাও। কেতিয়াবা বেলুনটো ফুলালে মুখখন মেলি ধৰিবাচোন, এটা শব্দ আহেনে? ফুলোৱা বেলুনটোত থকা বায়ুখিনি অৰ্থাৎ মই যেতিয়া মুখখন খুলি ওলাই আহোঁতে এই শব্দৰ সৃষ্টি হয়। বায়ুত বিভিন্ন গেছ মিহলি হৈ থাকে। বায়ুত থকা প্ৰধান গেছ কেইবিধ হ'ল অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ আৰু নাইট্ৰজেন গেছ। অক্সিজেন গেছে জুই জ্বলাত সহায় কৰে। মানুহ আৰু আন জীৱই উশাহ ল'বলৈও অক্সিজেন গেছ ব্যৱহাৰ কৰে। অক্সিজেন গেছ আৰু কি কামত ব্যৱহাৰ হয় জানানে? সাগৰৰ তললৈ যোৱা ডুবাৰুসকল যে তেওঁলোকেও অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। আৰু পৰ্বত আৰোহণকাৰীসকল তেওঁলোকেও অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যায়। উশাহ নিশাহত কষ্ট পোৱা ৰোগীসকলকো অক্সিজেন গেছ দিয়া হয়। মানুহকে ধৰি সকলো প্ৰাণীয়ে উশাহত অক্সিজেন গেছ লয় আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। আৰু উদ্ভিদে এই কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত খাদ্যবস্তু প্ৰস্তুত কৰে। কাৰ্বন ডাই অক্সাইড গেছ কি কামত ব্যৱহাৰ হয় জানা? কাৰ্বন ডাই অক্সাইড গেছ জুই নুমাবলৈ ব্যৱহাৰ কৰা হয়। ছ'ডা পানী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। বায়ুত থকা আন এবিধ প্ৰধান গেছ হ'ল নাইট্ৰজেন গেছ। নাইট্ৰজেন গেছ কি কামত ব্যৱহাৰ হয় জানা? উদ্ভিদে বায়ুৰ পৰা নাইট্ৰজেন গেছ সংগ্ৰহ কৰি প্ৰ'টিন তৈয়াৰ কৰে। আমি যে খাওঁ চয়াবিন, মচুৰ দাইল আদি মাহজাতীয় শস্য, এই শস্যত এই প্ৰ'টিনবোৰ থাকে। নাইট্ৰজেন গেছ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাতো ব্যৱহাৰ কৰা হয়। আৰু এই গেছে জুই নিয়ন্ত্ৰণতো সহায় কৰে। এইবোৰৰ উপৰিও বায়ুত জলীয় বাষ্প, ধূলিকণা আৰু অন্য কিছুমান গেছো মিহলি হৈ থাকে। বায়ুৰ কেইটামান ধৰ্ম আছে। সেইকেইটা হ'ল সকলো পদাৰ্থৰে ওজন থাকে। যিহেতু বায়ু এবিধ গেছীয় পদাৰ্থ, সেইবাবে বায়ুৰো ওজন আছে। বায়ুক কোনো এটা পাত্ৰত থ'লে ই গোটেই পাত্ৰটো আগুৰি পেলায়। অৰ্থাৎ বায়ুৱে খালী ঠাই অধিকাৰ কৰে। এইটো সকলো গেছীয় পদাৰ্থৰ ধৰ্ম। বায়ু বৰ সেৰেঙা। ইয়াৰ মাজেৰে পোহৰ সহজে পাৰ হৈ যায়। বায়ুৰ মাজেদি সাধাৰণতে বিদ্যুৎ শক্তি পাৰ হৈ নাযায়। ঘন মেঘৰ খুন্দাখুন্দিত বিদ্যুৎ শক্তিৰ সৃষ্টি হয়। ইয়াক বিজুলী ৰূপত আমি দেখা পাওঁ। আমাৰ ঘৰ দুৱাৰবোৰ যেনেকৈ লেতেৰা হয়, তেনেদৰে বায়ু লেতেৰা হয় জানানে? আৰু বায়ু লেতেৰা হ'লে বায়ু দূষিত বা প্ৰদূষিত হোৱা বুলি কোৱা হয়। বায়ুত থকা কিছুমান উপাদান বাঢ়ি বা কমি গ'লে বায়ু প্ৰদূষণ হ'ব পাৰে। বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গ'লেও বায়ু প্ৰদূষিত হয়। ইয়াৰ উপৰিও ফটকা জ্বলালে, প্লাষ্টিক পুৰিলে, চিগাৰেট হুপিলে, হাবি বনত জুই লাগিলে, এইবোৰৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ, খেতি-বাতি, গছ-গছনিত দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্য, মানুহৰ হাঁচি কাহৰ লগত ওলোৱা বীজাণু, এইবোৰেও বায়ুত মিহলি হৈ বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষিত হ'লে আমাৰ কি অসুবিধা হ'ব পাৰে জানানে? বায়ু প্ৰদূষিত হ'লে এলাৰ্জি, হাঁপানী, চৰ্দি, কাহ, জ্বৰ, চকু জ্বলা-পোৰা কৰা, চকুৰ পানী ওলোৱা, নাক আৰু ডিঙিত পোৰণি তোলা, হাঁওফাঁও আদি ৰোগ হ'ব পাৰে। বায়ু প্ৰদূষণে উদ্ভিদ আৰু আন প্ৰাণীৰো ক্ষতি কৰে। আৰু বায়ু প্ৰদূষণৰ ফলত পৃথিৱীত গৰমৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈছে, যাক আমি গ্ল'বেল ৱাৰ্মিং বুলি কওঁ। এই যে বায়ু প্ৰদূষণ হয়,
এই প্ৰদূষণ আমি ৰোধ কৰিব পাৰোঁ। কেনেকৈ জানানে? ইয়াৰ বাবে আমি গছ-গছনি বেছিকৈ ৰুব লাগিব, প্ৰদূষণ কৰা যন্ত্ৰপাতিৰ ব্যৱহাৰ কমকৈ কৰিব লাগিব, জাবৰ-জোথৰ পেলোৱা বাকচবোৰ ঢাকি ৰাখিব লাগে আৰু সঘনাই চাফা কৰি ৰাখিব লাগে। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিও আমি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰোঁ। হাঁচি কাহ মৰাৰ সময়ত মুখ আৰু নাকত ৰুমাল ব্যৱহাৰ কৰিব লাগে। মৰা জীৱ-জন্তু আদি গাঁতত পুতি থ'ব লাগে। গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰিব লাগে আৰু ওচৰৰ ঠাইলৈ পৰাপক্ষত খোজকাঢ়ি বা চাইকেলেৰে অহা যোৱা কৰিও আমি বায়ু প্ৰদূষণ বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ। আজি তোমালোকে মোৰ বিষয়ে অৰ্থাৎ বায়ুৰ বিষয়ে নিশ্চয় অলপ কথা হ'লেও জানিব পাৰিলা। আগলৈ তোমালোকে মোৰ বিষয়ে বহুতো কথা জানিব পাৰিবা। আজিলৈ তেনেহ'লে ইয়াতে সামৰোঁ। বাই।